আমার তো সব শেষ, একো নাই। 40 চনৰ পৰা আমি কাৰবাৰ কৰিছোঁ ইয়াত ব্যৱসায়, গোটেইবোৰ শেষ। ভয়ংকৰ হৃদয় বিদাৰক ঘটনা। এইখন অসমতে সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। যোৰহাটৰ চক বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ভস্মীভূত হৈছে প্ৰায় 1000ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান। এতিয়াও সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই জুই। অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই 24খনকৈ অগ্নি নিৰ্বাপক বাহন আহি জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও এই জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই। বৃহস্পতিবাৰে নিশা জুই লাগি যোৰহাট চক বজাৰৰ প্ৰায় 1000ৰো অধিক দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে। বিধ্বংসী জুইৰ ফলত মাত্ৰ 2 ঘণ্টাৰ ভিতৰতে চক বজাৰখন সম্পূৰ্ণৰূপে নিঃশেষ হৈ পৰিছে। বৰ্তমানে চক বজাৰ ধ্বংসস্তূপত পৰিণত হৈছে। যোগ্য যে এই জুই নুমুৱাবলৈ অইল ONGC বায়ুসেনা বাহিনীৰ পৰাও অগ্নি নিৰ্বাপক বাহন অনা হৈছিল। ইফালে অগ্নি নিৰ্বাপক বাহন আধা ঘণ্টা পলমকৈ উপস্থিত হোৱাৰ অভিযোগো উত্থাপন কৰিছে স্থানীয় ৰাইজে। জানিব পৰা মতে শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল। এই জুইৰ পৰিণতি ইমানেই ভয়ংকৰ হৈ পৰিছে যে যোৰহাট চক বজাৰ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে। লগতে জুইৰ উত্তাপত বজাৰৰ কাষত থকা বিল্ডিঙতো ফাট মেলিছে।